মই বাৰ্বি বৰুৱা মোৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি এটা বেলেগ ৰেচিপি লৈ আহিছোঁ। ৰেচিপি নহয় আৰু জাষ্ট এনেই গৰম দিনত খাব পৰা বস্তু। যিহেতু এতিয়া কৰোণা চলি আছে, কৰোণাৰ সময়ত বাহিৰৰ বস্তু খাবলৈ অকণ ভয় লাগে, কাৰণ কোন কি এনেকৈ বনাইছে কোনেওতো নাজানে, কাৰ গাত কি লাগি আছে। গতিকে ঘৰতেই বনাব, ঘৰতেই থাকক, ভালকৈ থাকক, তাৰে কামনা কৰিছোঁ। মই আজি লৈছোঁ মিল্কশ্বেকনো কেনেকৈ বনায়, তেন্তে আহকচোন চাওঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এটা হুইপ ক্ৰীম লৈছোঁ, মই ফিঅনা ক্ৰীমটো লৈছোঁ, আৰু 1 গিলাচ গৰু গাখীৰ লৈছোঁ, আৰু চকলেট এটা লৈছোঁ, চকলেট চিৰাপ এটা লৈছোঁ। তাৰপিছত 1 বটল মই ফ্ৰিজৰ পানী লৈছোঁ, আৰু চেনি লৈছোঁ, আৰু মোৰ গৰু গাখীৰ কম হোৱাৰ বাবে মই এটা কিনা গাখীৰৰ পেকেটো লৈছোঁ, আৰু চকলেট লৈছোঁ, ডাৰ্ক চকলেট। আৰু মই কোকো পাউডাৰটো ক'বলৈ পাহৰি গৈছিলোঁ, মই এটা কোকো পাউডাৰো লৈছোঁ। এতিয়া মই এইখিনি মই ফেটি ল'ম ক্ৰীমখিনি ফাৰ্ষ্টে। মই ইয়াত অকণমান ভেনিলা এচেঞ্চ দিম। এইটো অপশ্যনেল হয়, এইটো নিদিলেও হ'ব, জাষ্ট গোন্ধটোৰ কাৰণে অকণমান ভেনিলা এচেঞ্চ দি দিছোঁ ক্ৰীমখিনিত, যাতে গোন্ধটো ধুনীয়া হয়। এইটো নিদিলেও হয়, নিজৰ অপশ্যনেল কথা। এতিয়া ইয়াৰ অলপমান ইয়াত ভৰাই ল'ম, বেছি নহয়, অকণমান। এতিয়া মই ইয়াত গাখীৰখিনি দি দিম। ইয়াত মই এতিয়া গোটেই গাখীৰখিনি দি দিম। মই ইয়াত গৰু গাখীৰখিনি অলপ অলপকৈ দিম, গোটেইখিনি দি নিদিওঁ। এতিয়া মই ইয়াত অকণমান কোকো পাউডাৰ দিম, বেছি নহয়, 1 চামুচ দিছোঁ। আৰু এতিয়া মই ইয়াত চকলেট চিৰাপটো দি দিম। আৰু চেনি মই 4 চামুচ দিম, এই চামুচখনে মই 4 চামুচ দিম।
এতিয়া মই ইয়াত ফ্ৰিজৰ পানীখিনি দি দিম। গোটেইখিনি নিদিওঁ, অলপ দিম। মই বটলটোৰ ফুলকৈ থকা বটলটোৰ মই ইমানখিনিহে দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। এইখিনি অলপমান ফ্ৰিজত থ'ম। মই ফ্ৰিজৰ পৰা অলপ 5 মিনিটমান থৈ উলিয়াই ল'লোঁ। এতিয়া মই এইখিনি আকৌ এবাৰ ব্লেণ্ডাৰত অকণ ফেটি ল'ম। এতিয়া ফেটা হৈ গ'ল। এতিয়া মই গিলাচটো অলপ চকলেট চিৰাপে ডিজাইন কৰি দিম, সেইটো অপশ্যনেল হয়। মই গোটেই গিলাচকেইটা বেলেগ বেলেগ লৈছোঁ। এইটো গিলাচটো অলপ সজাই দিওঁ এনেদৰে। বগা গিলাচৰ জিলিকি যায়, গতিকে এতিয়া এইটো নমাই লৈছোঁ আকৌ। এয়া এনেদৰে মই সজাই ল'লোঁ। এতিয়া মই এইখিনি বাকি দিম। এতিয়া মই ইয়াত অলপ চকলেট দি দিম। অথনি ভৰাই থোৱা এই ক্ৰীমখিনিৰে ওপৰত মই এনেই ডিজাইন এটা দি দিম। এনেই ডিজাইন এখন দি দিছোঁ, যাতে দেখিবলৈ ধুনীয়া লাগে। এইটো নিজৰ কথা, যদিহে পাইপিং বেগ নাথাকে নিদিলেও হ'ব। এতিয়া মই ইয়াত অকণমান চকলেট দি দিম। আৰু অকণমান চকলেট চিৰাপ অকণ দি দিম। এয়া মোৰ মিল্কশ্বেক ৰেডি হৈ গ'ল। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন ঘৰতে। যদি বস্তুখিনি আছে তেন্তে আপোনালোকেও এনেকৈ বনাই খাই চাব। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। তেনেহ'লে এতিয়া ফ্ৰিজত থৈ দিম 2 ঘণ্টামানৰ কাৰণে। তাৰপিছত খাবলৈ ভাল লাগিব। আপোনালোকেও এনেদৰে বনাই চাব। মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।